ৰঙালাও গছজোপা বৰ ধুনীয়াকৈ হৈ আছে। ৰঙালাওৰ ওপৰতে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চাই পেলাই লাইক কৰিব, শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। ভিডিঅ'টো মই এজোপা ৰঙালাও গছ দিছিলোঁ। ৰঙালাও গছজোপা ইমান সৌন্দৰ্য ধুনীয়া হৈছে, আপোনালোকে আচৰিত হ'ব। আৰু এই ৰঙালাও গছজোপা প্ৰতিটো ডালতেই যে ৰঙালাও লাগিছে আপোনালোকে নিশ্চয় বিশ্বাস কৰিবলৈ টান পাব। আৰু এই ৰঙালাওজোপা মই আপোনালোকক দেখুৱাম এতিয়া কিমান ৰঙালাও লাগিছে। এফালৰ পৰা দেখুৱাই যাম এজোপা গছে কিমান ৰঙালাও দিব পাৰে। আমি হয়তো বজাৰৰ পৰা কিনি আনি ৰঙালাও খাওঁ, কিন্তু ঘৰৰ ৰঙালাওৰ টেষ্টটো অলপ বেলেগ হয়। এই টেষ্টটো যোনে পায় তেওঁ ৰঙালাও পুলি এটা নিশ্চয় নিজৰ বাৰীখনত ৰুব। আমি টাউনত থাকোঁ যদিও টাউনৰ মাটি কম, তথাপিতো সৰুকৈ আমাৰ এখন বাগিচা আছে, শাক পাচলি বাগিচা আছে। সেইখনতে আমি যথেষ্ট শাক পাচলি লগাওঁ। এয়া চাওক, মই এফালৰ পৰা আপোনালোকক দেখুৱাই গৈছোঁ। কিছুমান ৰঙালাও মই দেখুৱাব নোৱাৰিম, তথাপিতো গছৰ আঁৰত আছে বা সিফালে যাবলৈ হ'লে অসুবিধা হ'ব। সেইকাৰণে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইজোপা গছত অলপ দূৰলৈ সেইটো ৰঙালাও লাগি আছে। ৰঙালাও এইটো, ইয়াৰ পাছত আকৌ আৰু ৰঙালাও আছে। এয়া চাওক, সেইটো প্ৰথমটো ৰঙালাও। ইয়াৰ পাছত এতিয়া আকৌ মই আপোনালোকক আনিছোঁ এইটো ৰঙালাও ওচৰলৈ। এইটো দ্বিতীয় ৰঙালাও। তাৰ কাষতেই আপোনালোকে বিশ্বাস নকৰিব পাৰে, এয়া আপোনালোকে চাই লওক, তাৰ কাষতেই ইটো ডালত আকৌ আৰু এটা ৰঙালাও কলি দেখিছেনে? প্ৰতিটো পাতৰ, প্ৰতিটো বুলি নকওঁ, প্ৰায়বিলাক পাতৰ প্ৰথমটোৰ পাছত দ্বিতীয়টোতে আকৌ ৰঙালাও এটা কলি দেখিবলৈ পোৱা গৈছে। সাংঘাতিককৈ লাগিছে, নিশ্চয় আপোনালোকেও দেখি ভাল পাব। ইয়াৰ পাছত আৰু এটা ৰঙালাও আছে। এইটো চাওক, এইটোৰ এটা ৰঙালাও তাৰ কাষতে দেখিছে নিশ্চয়। আৰু এই ৰঙালাওটোৰ পাছত আৰু এটা ৰঙালাও আছে অকণমান কাষতে। এয়া চাওক, এয়া বান্ধি দিছে। এয়া আৰু এটা ৰঙালাও এইটো। আৰু অলপ ভিতৰলৈ চাওক, অলপ ভিতৰলৈ সেইটো ৰঙালাও, তাৰ কাষতেই আৰু এটা ৰঙালাও আছে। আপোনালোকক দেখুৱাম মই। এই ৰঙালাওটোৰ কাষতেই আৰু এটা ৰঙালাও আছে। এইটো এই পাতৰ আঁৰেদি চাওকচোন, তাৰ কাষতেই এইটো। আৰু তাৰ কাষতে আৰু এটা ৰঙালাও হৈ আছে, চাব। আৰু এটা ৰঙালাও আছে, এইটো ৰঙালাও, এইটো দেখিছে নিশ্চয়। আৰু এইটো ৰঙালাওৰ কাষতেই আৰু এটা ৰঙালাও আছে। এনেকৈ আহি পেলাই এই হেন্দালিখনৰ কাষতেই, সেইটো ৰঙালাওৰ কাষতেই আকৌ এইটো ৰঙালাও দেখিছেনে কিমান ডাঙৰ? এইটোৰ সমানকৈ একে কাষতে আৰু এটা এনেকুৱা গোল ৰঙালাও আছিলে। সেই ৰঙালাওটো ওজনৰ কাৰণে ছিগি গ'ল গছৰ পৰা বান্ধোতেনেই। আৰু তাৰ কাষতে এই ৰঙালাওটোৰ কাষতে আৰু এটা ৰঙালাও আছে। এইটো নিশ্চয় দেখিছে, দেখা পাইছে। আৰু তাৰ কাষতে আৰু এটা ৰঙালাও আপোনালোকক দেখুৱাম। এইটো কলি হৈছে, এয়া চাওক এইটো ৰঙালাও। আৰু তাৰ কাষতে আপোনালোকে আচৰিত হ'ব, প্ৰতিটো ডালতেই লগা নিচিনাকৈ কি ধুনীয়াকৈ যে ৰঙালাও লাগিছে, আপোনালোকে আচৰিত হ'ব। এইটো চাওক, এইটো এটা ৰঙালাও, তাৰ কাষত এইটো এটা ৰঙালাও, তাৰ কাষত এইটো এটা ৰঙালাও, তাৰ কাষত চাওক। আপোনালোকে যিসকলৰ শাক পাচলি বাগিচাৰ প্ৰতি ইণ্টাৰেষ্ট আছে তেওঁলোকে নিশ্চয় ভাল পাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব। এইটো ৰঙালাও চাওক, তাৰ কাষতে এইটো ৰঙালাও নিশ্চয় দেখিছে, তাৰ কাষতে এইটো ৰঙালাও নিশ্চয় দেখিছে। আৰু এটা ৰঙালাও আছে, এইটো দেখিছেনে? অলপ দূৰত, অকণমান দূৰত সেইটো ৰঙালাও। ইমানখিনি ৰঙালাও একেলগে লাগিছে চাওকচোন। গছজোপা দেখিয়ে মোৰ ভাল লাগে। আৰু মই সদায় ৰাতিপুৱাই উঠি আহি পেলাই মই ৰঙালাওকেইটা চাওঁ, তাৰ পাছতহে মই মুখ চুখ ধুই পেলাই বেলেগ কামত ব্যস্ত হওঁ। এইটো ৰঙালাও, এইটো এটা ৰঙালাও, এয়া ৰঙালাও, এয়া ৰঙালাও, এয়া ৰঙালাও মোৰ বাগিচাৰ। এয়া ৰঙালাও, তাৰ কাষতে সেয়া ৰঙালাও, এয়া ৰঙালাও, এয়া ৰঙালাও। এইখিনি হৈছে মোৰ বাগিচাৰ ৰঙালাও। আৰু এটা অতি সুন্দৰ ৰঙালাও আপোনালোকে দেখি নিশ্চয় ভাল পাব। সেই ৰঙালাও এয়া আপোনালোকক দেখুৱাবলৈ আনিছোঁ। একে জেগাতে তিনিটা ৰঙালাও, আপোনালোকে বিশ্বাস কৰিবনে নকৰে নাজানো। একে জেগাত এয়া চাওক, প্ৰথম ৰঙালাও, দ্বিতীয় ৰঙালাও, আৰু তাৰ কাষতেই আৰু এইটো হৈছে এইটো কলিটোৰ কাষতেই চাওকচোন আৰু এটা ৰঙালাও। প্ৰথম, দ্বিতীয়, তৃতীয় ৰঙালাও নিশ্চয় দেখিছে। অকল তিনিটা বুলিয়ে ভাবিছেনে? আৰু আছে, আৰু এটা অকণমান ওপৰত, খৰিখিনিৰ ওপৰত চাওক, পাতটো অলপ আঁৰ হৈ আছে। এটা সেইটো ৰঙালাও, আৰু তাৰ কাষতেই
আকৌ দেখুৱাম আপোনালোকক নিশ্চয়। গছৰ আঁৰত এইটো ৰঙালাও, পাতৰ আঁৰত দেখিছে এইটো ৰঙালাও, আৰু ইয়াৰ কাষতো আৰু আছে ৰঙালাও। এয়া চাওক এইটো ৰঙালাও। ৰঙালাওজোপা মানে প্ৰতিটো পাতৰ কাষতেই ৰঙালাও লাগিছে। কি হয় নাজানো, কলিকেইটা দেখি নিশ্চয় আপোনালোকেও ভাল পাইছে নিশ্চয়, মইতো ভাল পাওঁৱেই। এয়া চাওক এইখিনি হৈছে মোৰ ৰঙালাওৰ বাগান। এজোপা ৰঙালাও গছ, অকণমান জেগাতে কিমান ৰঙালাও লাগিছে। আপোনালোকে নিজেও এজোপা ৰুৱক আৰু নিজৰ বাৰীৰ ফলৰ টেষ্ট লওক, তাৰে কামনা কৰিছোঁ। আৰু এই ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। আৰু ইয়াৰ ওপৰলৈ আছে জাতিলাও গছজোপা। ৰঙালাও যেনেকৈ লাগিছে জাতিলাও তেনেকৈ লাগিছে। গছজোপাৰ সিটো চাইডে আৰু ৰঙালাও থাকিলে মই দেখুৱাব নোৱাৰিলোঁ, আপোনালোকক মই ইমানকে দেখুৱাব পাৰিলোঁ। আৰু ইয়াকে দেখুৱাই মই ভিডিঅ'টো সামৰণি মাৰিছোঁ।